লৈছোঁ এয়া ছাগলী মাংস, এয়া 1 কেজিতকৈ অকণমান বেছি। নিমখ, হালধি আৰু পিঁয়াজ, কেঁচা জলকীয়া, তেজপাত দি মেৰিনেট কৰি ৰখোৱা আছে। আৰু হ'ব এয়া আলু আৰু অমিতা, এয়া অকণমান কাটি ৰাখিছোঁ। এইখিনি লৈছোঁ আদা নহৰু আৰু 2টা পিঁয়াজ ইয়াত দিয়া আছে আৰু দিম, কিন্তু এই 2টা পেষ্ট বনাই ল'ম। এয়া হৈছে জিৰা, জালুক আৰু জলকীয়া, এইখিনিও ধুনীয়াকৈ পিহি ল'ম। আৰু লং, ইলাচি, ডালচেনি, এইটো খাচী মাংসত মেইন হয়, এইটো দিয়া হ'ব। এতিয়া সকলোখিনি পেষ্ট বনাই ল'ম, তাৰপিছত দেখাই আছোঁ আপোনালোকক। বনাবলৈ লৈছোঁ ছাগলী মাংস আৰু তাৰ বাবে মই দিছোঁ কেৰাহীত মিঠাতেল প্ৰয়োজন অনুসৰি, আৰু তেল গৰম হোৱাত ইয়াতে দিছোঁ তেজপাত আৰু পিঁয়াজ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাত এতিয়া মই ইয়াতে এড কৰিম যিখিনি মই পিচি ৰাখিছিলোঁ, মছলাখিনি দেখাইছিলোঁ অলৰেডি। সেইখিনি মই ইয়াতে দি দিছোঁ, অলপ উলিয়াই ৰাখিছোঁ আৰু অলপ অকণমান দেৰিকৈ দিম। তাৰে 4 চামুচমান তেলত দি দিছোঁ। সেইখিনিও অকণমান সময় লৰাই ভাজি থাকিম। মছলাখিনি ভালদৰে ভাজ খাই যোৱাত এতিয়া ইয়াত ব্যৱহাৰ কৰিম মাংস। অকণমান চেনি দি দিছোঁ, কিন্তু লাইটটো এনেকুৱাকৈ থাকিল, চেনিকণ ধৰিবই নোৱাৰিলে কিমান দিলোঁ বাৰু। অকণমান দিছোঁ, বেছি নহয়। কালাৰটো হ'বৰ কাৰণে দিছোঁ, যিহেতু মই পেকেট মছলা ব্যৱহাৰ কৰা নাই সেইকাৰণে দিছোঁ। আৰু এতিয়া মই ইয়াতে দি দিম মাংস। মাংসখিনিতে হালধি, নিমখ সকলোখিনি দিয়া আছে। অকণমান তাতো মছলা দি দিছিলোঁ, তেজপাত, মছলা, কেঁচা জলকীয়া সকলোখিনি দিয়া হৈ আছে। আৰু এতিয়া মাংসখিনি ভালদৰে তেলত ভাজিব লাগিব, মানে তল ওপৰ কৰি দিছোঁ, ভালদৰে তেলখিনি যাতে মাংসত সোমাই যায়। ভালদৰে লৰাই দি এতিয়া ঢাক মাৰি দিম। ঢাকনা লগাই 10 মিনিটমান সময় ভাজিলোঁ আৰু মাংসৰ পৰা অকণমান তেল আৰু পানী বিয়পি উঠিছে, যিহেতু অমিতা দিয়া হৈছে। আৰু সেইখিনিও অলপ যোৱালৈকে ভাজিব লাগিব, মানে লৰাই ভাজি থাকিম আৰু আধা ঘণ্টামান সময়। ধুনীয়াকৈ মাংসৰ পৰা পানীটো নাইকিয়া হ'ল আৰু ছাইডত তেলটো বিৰিঙি উঠিছে। আৰু যিটো মিক্সাৰ জাৰত মছলা পিহিছিলোঁ সেইটো অকণমান আখালি পানী দি দিছোঁ। আৰু এতিয়া যিকণ মছলা ৰাখিছিলোঁ, আৰু ইয়াত আছে লং, ইলাচি, ডালচেনি সকলোখিনি, সেইখিনিও মই এতিয়া দি দিছোঁ তেলতে। এইখিনিও প্ৰায় 3 চামুচমানেই হ'ব, বেছি নহয়। আৰু এতিয়া ভালদৰে মাংসখিনি লৰাই দিম। আৰু মাংসত দিবৰ কাৰণে মই গৰম পানী কৰি ৰাখিছোঁ, গৰম পানী এড কৰিম ইয়াত। মোৰ আলু আৰু অমিতা সিজি গৈছে। নিশ্চয় মন কৰিছে মোৰ মাংসৰ ৰংটো পূৰা সলনি হৈ গৈছে। দেখিছেনে, পূৰা মাংসৰ ৰঙেই সলনি হৈ গ'ল। আৰু এতিয়া মই ইয়াতে মোৰ প্ৰয়োজন অনুসৰি মই পানী ব্যৱহাৰ কৰিছোঁ। যিমানকণ পানী লাগে মই এবাৰতে পানীখিনি দি দিছোঁ। পানী দি দিয়াৰ পিছত ভালদৰে উতলিবলৈ দিছোঁ। যিহেতু গৰম পানী দিছিলোঁ, বৰ বেছি সময় নালাগে উতলিবলৈ। এয়া মোৰ মাংস পূৰা ৰেডি হৈ গৈছে।
প্ৰায় 15 মিনিটমান সময় উতলিবলৈ দিলোঁ মাংসখিনি পানী দিয়াৰ পাছত। চাওকচোন কালাৰটো ধুনীয়া হৈছে। পেকেট মছলা ব্যৱহাৰ কৰা নাই যদিও কালাৰটো কিমান ধুনীয়া হৈছে চাওকচোন। মোৰ মাংস প্ৰায় ৰেডি হৈ গৈছে আৰু মই গেছটো অফ কৰি দিম। মাংস ৰেডি হৈ গ'ল মোৰ।